অ' আপোনাৰ বাচ্ছাটোৰ আগতে গম পোৱা নাছিল নেকি? আগতে কি বুলি ভাবিছিল আপুনি? আগতেতো এনেকুৱা এটা গম নোপোৱা নাছিলো আমি। পিছত গুৱাহাটীত দেখালো কেইবাটা জেগাত। গুৱাহাটীৰ কোন জেগাত কোন গুৱাহাটীত আপোনাৰ বেলতলাত দেখাইছিলো ENT ডক্টৰ। তাত মানে বেমাৰটো ধৰিব পৰা নাছিলে কি হৈছে। মানে এনে চাইছিলে, চোৱাৰ পিছত মানে কিবা মেডিচিন লিখি দিলে। দিয়াৰ পিছত মানে বস্তুটো ভালকে ধৰিব পৰা নাছিল। ধৰিব পৰা নাছিল, তাৰপিছত তেওঁ আকৌ ব্লাডৰ ডক্টৰ দেখাব পাৰিছিলে। ব্লাডৰ ডক্টৰেতো ENT ডক্টৰ হেৰি কৰিব নোৱাৰে। তেতিয়াহ'লে আমি ব্লাডৰ ডক্টৰ দেখুওৱা নাছিলো। দেখুওৱা নাই, পিছত মানে ঘৰত গুচি আহিলো। ঘৰত অহাৰ পিছত ঘৰত মানে ঘৰৰ পৰা মানে কেইজনে ক'লে নলবাৰীত বৰুৱা নাৰ্ছিং বুলি জেগা এটা আছে, তাত লৈ যোৱা। তাত লৈ গ'লে বস্তুটো ভাল হ'ব। তাত ডক্টৰ ভাল। এইটো আপোনাৰ কিমান দিনৰ ঘটনা? মোটামুটি 2-3 মাহ হ'ল। 2-3 মাহৰ পৰা হৈছে। তাৰপিছত 2-3 মাহৰ পিছত আমি পিছত ঘৰত আহিলো, নলবাৰীৰ কথা ক'লে। পিছত নলবাৰীত লোৱাৰ পিছত যিদিনা আনিছে সেইদিনা ধৰা পৰিছে বেমাৰটো। লগে 5 মিনিটৰ কথা নহয়। এইটো একচুৱেলি তাতে কৰিলে কৰিব পাৰিল হয়, কিন্তু নোৱাৰিলে। তাত আপুনি 2 মাহ আগত গম পোৱা নাছিলে কাণ নাকৰ ভিতৰত যেতিয়া কিবা বস্তু সোমাই আছিলে, সেইটো কথা আপোনালোকে চাগে গম পোৱা নাছিলে? নাই, আমি গম পোৱা নাছিলো। খেলি এই থকা অৱস্থাত কিজানি দিছে, কিন্তু এইটো লক্ষ্য কৰা নাই আমি। আপোনালোকে ভাবিছে যে নাকৰ পৰা ব্লাডটো ওলাই আছে, সেইটো কি কাৰণত? ব্লাডৰ প্ৰব্লেম বুলি ভাবিছিল আৰু। সেইটোৱে ভাবিছিলো। বেলেগ কিবা ইনফেকচন হ'ব পাৰে, বা এনে ধৰক চৰ্দি আছিলে অলপ। চৰ্দি বা হেৰি আছে আপোনাৰ চাইনিজ টাইপ আছিলে, সেইটো বুলি ভাবিছো আমি, কিবা ইনফেকচন হ'ব পাৰে। কিন্তু আচলতে যাই আছে বেলেগ কিবা, কিন্তু ভাবিলেতো নহ'ব ইমান। আপুনি ইয়াতে অহাৰ লগে লগে কনফাৰ্মটো হ'ল যে ভিতৰত কিবা এটা সোমাই আছে। আপোনাৰ ডক্টৰ আপোনাৰ ৰোহন মল্লা বড়ো আছিলে। তেওঁ মানে চোৱাৰ লগে লগে বস্তুটো মানে গম পালে। গম পোৱাৰ পিছত মানে OT কৰি ওলাই দিছে। তাৰ পিছদিনাখনৰ পৰা ভাল পাইছে। আপুনি এতিয়া কি ক'ব বিচাৰিব, ধৰক কেনেকুৱা চাৰ্ভিছ মানে বিৰাট ভাল চাৰ্ভিছ পাইছো। এইটো আৰু ক'বলগীয়া কথা নহয় আমাৰ। বিৰাট মানে ভাল চাৰ্ভিছ। আপোনাক কিবা হেল্প কৰিছে চাগে? বহুত হেল্প পাইছো। মানে এনেকুৱা চাৰ্ভিছ মানে পোৱা নাই। কি ক'ব খুজিছে ধৰক পেচেণ্টক কি ক'ব খুজিছে? ধৰক সুবিধাটো কিছুমান প্ৰব্লেম হ'লেই ধৰক আপোনাৰ মতে কি ক'ব বিচাৰে আৰু ধৰক পেচেণ্টবিলাকক? আপোনাৰ ধৰক পেচেণ্ট যিটো প্ৰব্লেম হ'ল আপোনালোকৰ, আপুনি যিমান দিন দৌৰিলে মই জনামতে এতিয়া চাওক, এতিয়া আৰু বহুত মানুহ এনেকুৱা হ'ব পাৰে বাচ্ছাবিলাকৰ, ডাঙৰ কথা নহয়। কিন্তু যাৰে হওক, আপোনালোকে যাতে নলবাৰীত আহক, বেলেগ ক'ৰবাত অনাই বনাই দেখাই লাভ নাই। নলবাৰীত দৰে ভাল ট্ৰিটমেণ্ট পাব। আমিও আনিছিলো, বিৰাট ভাল পাইছো। এইটোৱে ক'ব বিচাৰিছো। আপোনাৰ ঘৰ? মোৰ ঘৰ দলাহাল। ৰামপুৰ দলাহাল। মানে মই গুৱাহাটীতে থাকো। চাৰ্ভিছ কৰি গুৱাহাটীতে চাৰ্ভিছ। ঠিক আছে, ধন্যবাদ।